আজিৰ 10টা ব্ৰেকিং নিউজৰ হেডলাইনৰ সৈতে মই ইলিয়াছ। আপুনি চাই আছে ৱৰ্ল্ড টেক আছাম ইউটিউব চেনেল। আজিৰ ব্ৰেকিং নিউজৰ প্ৰথমটো হেডলাইন হৈছে নগাঁৱৰ নতুন এছপি নৱনীত মহন্ত। আজিৰ ব্ৰেকিং নিউজৰ দ্বিতীয় নম্বৰ হেডলাইন হৈছে আই ডোণ্ট কেয়াৰ অফ মাই লাইফ। মোৰ পিএছও উঠাইছে, যদিহে মোৰ কিবা হয় তেনেহ'লে তাৰ বাবে দায়ী হ'ব চৰকাৰ। ইয়াত শ্বেৰমান আলীৰ মন্তব্য আছিল। আজিৰ ব্ৰেকিং নিউজৰ তৃতীয় নম্বৰ হেডলাইন হৈছে প্ৰসংগত জোনমণিৰ এবাৰ ৰহস্যজনক মৃত্যু। জোনমণিৰ মাতৃয়ে দাখিল কৰা এজাহাৰত স্পষ্ট দিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইছনৰ নাম। চিআইডিৰ তদন্তৰ আওতালৈ অহা নাই এইজন বিষয়া। আজিৰ ব্ৰেকিং নিউজৰ চতুৰ্থ নম্বৰ হেডলাইন হৈছে দেশত বন্ধ হ'ব 2000 টকীয়া নোট। 30 ছেপ্টেম্বৰৰ ভিতৰত বেংকত জমা দিয়ক আপোনাৰ হাতত থকা 2000 টকীয়া নোট। আজিৰ ব্ৰেকিং নিউজৰ 5 নম্বৰ হেডলাইন হৈছে ডিজিপি সিঙৰ প্ৰতিশ্ৰুতি। 30 দিনৰ ভিতৰত অসমৰ পৰা উৎখাত হ'ব নকল সোণ, জাল নোটৰ ব্যৱসায়। আজিৰ ব্ৰেকিং নিউজৰ 6 নম্বৰ হেডলাইন হৈছে লখিমপুৰৰ নতুন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। নগাঁৱৰ এছপি হিচাপে দায়িত্ব নৱনীত মহন্তক। জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ পিছতে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক বদলি কৰা হৈছিল। আজিৰ ব্ৰেকিং নিউজৰ 7 নম্বৰ হেডলাইন হৈছে ন্যায়িক জিম্বালৈ প্ৰেৰণ সংগীতা দত্তক। আৰক্ষীৰ জিম্বাৰ অন্তত আজি হাজিৰ কৰোৱা হৈছিল আদালতত। তুলি লোৱা শিশুক অমানসিক আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল গুৱাহাটীৰ সম্ভ্ৰান্ত চিকিৎসক দম্পতীক। আজিৰ ব্ৰেকিং নিউজৰ 8 নম্বৰ হেডলাইন হৈছে বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীয়ে পিন্ধিব নোৱাৰিব এই পোছাক। নিৰ্দেশনা স্কুল শিক্ষা বিভাগৰ। শিক্ষক শিক্ষয়িত্ৰী উভয়ে পৰিষ্কাৰ মাৰ্জিত পোছাক পিন্ধি আহিব লাগিব। কোনো ধৰণৰ জকমকীয়া পাৰ্টিৰ পোছাক পৰিধান কৰিব নোৱাৰিব। আজিৰ ব্ৰেকিং নিউজৰ 9 নম্বৰ হেডলাইন হৈছে ন্যায়িক জিম্বালৈ প্ৰেৰণ HCERT কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাক। উল্লেখযোগ্য যে ইতিমধ্যে 12 দিনৰ মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ জিম্বাত আছিল অভিযুক্ত IAS বিষয়াগৰাকী। আজিৰ ব্ৰেকিং নিউজৰ 10 নম্বৰ হেডলাইন হৈছে সিদ্ধাৰামায়াৰ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। মঞ্চত বিৰোধী একতা অনুষ্ঠানত অংশ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিৰোধী দলৰ নেতাৰ। বাংগালুৰুত অনুষ্ঠিত হোৱা এই শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ সকলো জ্যেষ্ঠ নেতাৰ সৈতে বিৰোধীৰ আঞ্চলিক দলসমূহৰ জ্যেষ্ঠ নেতাসকলে এই অনুষ্ঠানত উপস্থিত থাকে। আজিৰ ব্ৰেকিং নিউজৰ 11 নম্বৰ হেডলাইন হৈছে বিশ্বজুৰি 100 কোটি লোক কলেৰাৰ আশংকাত ৰাষ্ট্ৰসংঘই এয়া ঘোষণা কৰিছে। ৰাষ্ট্ৰসংঘৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি 43খন দেশৰ প্ৰায় 100 কোটি লোক বিশেষকৈ শিশুৰ কলেৰা হোৱাৰ আশংকা আছে। আজিৰ ব্ৰেকিং নিউজৰ 12 নম্বৰ হেডলাইন হৈছে কৰ্ণাটক চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত এক প্ৰকাৰ বিৰোধী একতাৰ প্ৰদৰ্শন কৰে কংগ্ৰেছে। ইয়াৰ নেতৃত্ব দিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে আগন্তুক কেইঘণ্টামানৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন কেবিনেট বৈঠকত দলটোৱে আগবঢ়োৱা 5টা নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰস্তুত গ্ৰহণ কৰা হ'ব। এনেকুৱা ধৰণৰ নিত্য নতুন খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ওলাই অহা বেল আইকন অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ।